বন্ধু বান্ধৱীসকল, শিল্পী সমাজৰ বাবে এটা অতি দুখবৰ। জনপ্ৰিয় অভিনেতা প্ৰবীন্দ্ৰ দাসৰ জীৱনলৈ নামি আহিল হঠাৎ এজাক কালধুমুহা। হয় বন্ধু বান্ধৱীসকল, ৰং চেনেলত প্ৰচাৰিত বৰলাকাই ধাৰাবাহিকত কেৰপা নামৰ এটি চৰিত্ৰত অভিনয় কৰি দৰ্শক শ্ৰোতাৰ হিয়াৰ আমঠু হৈ পৰা জনপ্ৰিয় অভিনেতা বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিছে। এতিয়া অভিনেতাজনক আপোনাৰ মোৰ কিছু সহায়ৰ প্ৰয়োজন। দুটি নাবালক সন্তানৰ পিতৃ প্ৰবীন্দ্ৰ দাসক চিকিৎসাৰ বাবে প্ৰচুৰ অৰ্থৰ প্ৰয়োজন। যিয়ে যেনেকৈ পাৰে তেনেকৈ দি তেওঁক সহায় কৰোঁ আহক। আপোনালোকৰ আৰ্থিক সহায়ে তেওঁৰ চিকিৎসাত অৰিহণা যোগাব। তেওঁ যাতে সোনকালে সুস্থ হৈ পুনৰ আমাৰ মাজলৈ আকৌ ঘূৰি আহে, তেওঁ যাতে আকৌ অভিনয় কৰিব পাৰে, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তেওঁ যাতে সোনকালে সুস্থ হৈ আমাৰ মাজলৈ আকৌ ঘূৰি আহক। তেখেতৰ বেংক একাউণ্ট, জিপে' নং সবিশেষ তলত দিয়া হ'ল আৰু যিয়ে যেনেকৈ পাৰে তেওঁক সহায় কৰোঁ আহক। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু সকলোৱে প্ৰাৰ্থনা কৰিব তেওঁ যাতে সোনকালে সুস্থ হৈ আমাৰ মাজলৈ সোনকালে ঘূৰি আহক।